Good morning বন্ধু বান্ধৱীসকল আজি মোৰ ব্লগ বনোৱাৰ দ্বিতীয় দিন 22nd ব্লগ হ'ব আজিৰ ব্লগটো তো সেইবাবে আমাক কিছুমান বাঁহৰ টুকুৰাৰ প্ৰয়োজন হ'ব প্ৰথমতে বাঁহটো আমি ৰেডি কৰি লওঁ আজি ভিডিঅ'খন অলপমান ইউনিক টাইপৰ বনাম খোৱা টপিকৰ ওপৰত আৰু বাঁহৰ টুকুৰাটো আমি কি কৰিম জাননে কিলে মেৰে ভিডিঅ'টো এণ্ড তক বনে ৰহিয়ে আমি সকলোৱে যাই হওখন কলপাতৰ আগালতি পাতখন আমাৰ বিখ্যাত দাখনেৰে কাটি আনিম এইবাৰ এতিয়া আমি আমাৰ যাত্ৰাখন আৰম্ভ কৰিলোঁ পিছফালে আছে চেলাকেইটা গোটেইকেইটা যাম এইখনে আমাৰ বৰগছ বগৰীৰ জোপাবোৰ ইয়াৰ পৰাই আমি বটলি লৈ নৈৰ পাৰত খাম একেলগে বহি আপোনালোকে দেখা পাই আছে মোৰ হাতত এক চুৰি আছে বগৰী ইয়াত আছে আমাৰ আদা ধনিয়া কেঁচা হালধি সৰু জলকীয়া আৰু গুড়া হালধি আছে নিমখটো আছে দি দিম পিছত এতিয়া আমি গোটেই বগৰীবিলাক বাঁহৰ চুঙাত ভৰাই লৈ প্ৰথমতে আমি ভুকাই ল'ম ফাইনেলি আমাৰ বগৰী ভুকা হৈ গ'ল এতিয়া এই টেষ্ট কৰি চাব বোলে অলপমান মানে নৈৰ পাৰত বহি কিবা এটা বস্তু খোৱাৰ মজাই বেলেগ বন্ধু বান্ধৱীসকল খাব আৰম্ভ কৰিলোঁ দেই যিহেতু আমিহে যোগাৰ কৰিলোঁ খোৱাৰ পিছত সকলোৰে বেয়া অৱস্থা জলকীয়া বেছিকৈ দিয়া হৈছে যে আজিৰ দিনটো গাঁৱলীয়া বন্ধুসকলৰ লগতে কটাই দিলোঁ এতিয়া আমি ঘৰলৈ যাওঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ